হেল্ল' আই এম কবিতা। মই মোৰ ইউটিউব চেনেল কবিতাছ ক্ৰিয়েশ্যনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই 36 চাইজৰ ব্লাউজ এটাৰ কাটিং আপোনালোকৰ আগত লৈ আহিছোঁ। আপোনালোকে চাই শিকিব বুলি আশা ৰাখিলোঁ। তেতিয়াহ'লে ব'লক ষ্টাৰ্ট কৰোঁ আমি। ব্লাউজটো কাটিবৰ বাবে আমাক এখন পেপাৰৰ প্ৰয়োজন হ'ব। এয়া পেপাৰখন লৈ মই দীঘলে 14 ইঞ্চি ল'লোঁ আৰু 1 ইঞ্চি এটা বেছিকৈ ল'লোঁ। টোটেল হ'লগৈ 15 ইঞ্চি। এতিয়া মই বাহুৰ জোখটো লৈ ল'লোঁ। বাহু লৈছোঁ মই 5 আৰু আৰ্মহোলটো লৈছোঁ 5.5। বাহুটো যদি 5 ইঞ্চি লয়, আধা ইঞ্চি এটা আপোনালোকে আৰ্মহোলত বেছিকৈ ল'ব। এতিয়া বিন্দুকেইটা মই সমানে আঁচ টানি মিলাই ল'ম। আঁচ টানি মই মিলাই ল'লোঁ। এইটো যিহেতু 36 চাইজৰ ব্লাউজ হয়, গতিকে 36ক আমি 4ৰে ভাগ কৰি 9 পাম। গতিকে 9 ইঞ্চিত মই দাগ এটা দি ল'লোঁ। 9 ইঞ্চিত দাগ এটা দি পেলাই 2 ইঞ্চি এটা বেছিকৈ ল'লোঁ, কিয়নো চিলাইৰ কাৰণে আমাক প্ৰয়োজন হ'ব। এতিয়া আমি কঁকালৰ জোখটো ল'ব লাগিব। কঁকাল আছে 32 ইঞ্চ, গতিকে 32ক যদি আমি 4ৰে ভাগ কৰোঁ তেতিয়াহ'লে পাম 8 ইঞ্চি। এই 8ত আমি দাগ এটা দি ল'লোঁ। 8 ইঞ্চিত দাগ এটা দি পেলাই 1 ইঞ্চি এটা প্লেটৰ কাৰণে ল'লোঁ আৰু 2 ইঞ্চিতে আমি চিলাইৰ কাৰণে ল'লোঁ। টোটেল আমাৰ হ'লগৈ 11 ইঞ্চি। এতিয়া আঁচবোৰ আমি সমানে সমানে মিলাই ল'লোঁ। এতিয়া ডিঙিৰ অংশত মই 2 ইঞ্চিত দাগ এটা দিলোঁ। ডিঙিটো দীঘলে আমি 7 ইঞ্চি ৰাখিব লাগিব। এই 7 ইঞ্চিত দাগ এটা দি বহলত আমি 2.5 ইঞ্চি ৰাখিলোঁ। এতিয়া আঁচডাল মিলাই ল'লোঁ আৰু স্কেলডালৰ সহায়ত মই শ্বেপটো ধুনীয়াকৈ দি ল'ম। এই স্কেলৰ সহায়ত মই ৰাউণ্ড শ্বেপ দি ল'লোঁ। আপোনালোকে যদি বেলেগ শ্বেপ দিম বুলি ভাবে তেতিয়াহ'লে দিব পাৰে। এইখিনিৰ পৰা মই দুভাগ কৰি এভাগ ল'লোঁ আৰু তাৰ পৰা এভাগ কৰি মই এভাগ ল'লোঁ। এতিয়া তলৰ পৰা ওপৰলৈ আঁচডাল টানি ল'লোঁ। এই কোণাটোৰ পৰা 1 ইঞ্চি ল'লোঁ আৰু এটা আধা ইঞ্চি ল'লোঁ। স্কেলডালৰ সহায়ত মই আৰ্মহোলটোৰ শ্বেপ দি ল'লোঁ। পেপাৰখন কাটি ল'ব লাগিব। মই পেপাৰখন কাটি লৈছোঁ যাতে আপোনালোকৰ বুজাত সুবিধা হয়। এতিয়া মই প্লেটৰ জোখটো লৈ ল'লোঁ। ইফালে ল'লোঁ 3 ইঞ্চি আৰু এইফালে ল'লোঁ 4 ইঞ্চি। এইফালে 4 ইঞ্চিত দাগটো দি ল'লোঁ আৰু আনফালে মই 3 ইঞ্চিত দাগটো দি ল'লোঁ। এতিয়া সমানে সমানে আঁচডাল টানি ল'ব লাগিব। আঁচডাল মই সমানে টানি ল'লোঁ আৰু ব্ৰাটোৰ জোখ ল'ব লাগিব আমি 5.5 ইঞ্চি। 36 চাইজৰ ব্লাউজ এটাৰ ব্ৰাৰ জোখটো 5.5 ইঞ্চি ল'ব লাগে। ইফালে মই 1 ইঞ্চি দূৰত্বত এটা দাগ দিলোঁ আৰু আৰ্মহোলটোৰ পৰা ইফালে মই 2.5 ইঞ্চিত এটা দাগ দি ল'লোঁ। তিনিওটা বিন্দু মই এনেদৰে মিলাই ল'লোঁ। ব্ৰাটোৰ শ্বেপ সুন্দৰকৈ হৈ গৈছে। এতিয়া আমি কাটি ল'ব লাগিব। ফ্ৰণ্টৰ ছাইডটো আমাৰ কাটিং কৰা হৈ গৈছে। এই ব্ৰাডোখৰৰ আমাক কোনো প্ৰয়োজন নহ'ব, কাৰণ ব্ৰাটো আমি ডাঙৰ ছাইজত উলিয়াই ল'ব লাগিব। তাৰ বাবে এখন এক্সট্ৰা পেপাৰ ল'লোঁ আৰু আগৰ ব্ৰাটো বহুৱাই লৈ পেলাই সমানে সমানে আঁকি ল'লোঁ। এইডোখৰ টুকুৰাৰ আমাৰ এতিয়া কোনো প্ৰয়োজন নাই। এইফালে মই 1.5 ইঞ্চিত দাগ দি ল'লোঁ আৰু আনফালে 1.5 ইঞ্চিত দাগ দি ল'লোঁ। এইটো কোণৰ পৰা সিটো কোণলৈ সমানে সমানে জোখটো লৈ মাজৰ ভাগটো ল'লোঁ। মাজৰ ভাগটো উলিয়াই লৈ তাৰ পৰা আমি তললৈ 1.5 ইঞ্চিত দাগ এটা দি ল'লোঁ। এইটো কোণৰ পৰা সিটো কোণলৈ স্কেলৰ সহায়ত আমি আঁচডাল টানি ল'লোঁ আৰু সিটো কোণৰ পৰা এইটো কোণলৈ আঁচডাল টানি ল'লোঁ। ওপৰ ফাললৈ 1/2 ইঞ্চি এটা দাগ দি ল'ব লাগিব আৰু সেই 1/2 ইঞ্চিটোৰ পৰা তললৈ আঁচডাল টানি ল'ব লাগিব।
আৰু সিফালেও হাফ ইঞ্চি দূৰত্বত এটা দাগ দি ল'ব লাগিব আৰু ওপৰৰ পৰা তললৈ শ্বেপটো দি ল'ব লাগিব। এইফালে 1 ইঞ্চি ল'লোঁ আৰু এইফালেও 1 ইঞ্চি ল'লোঁ। আপোনালোকক মই একেবাৰে সহজ পদ্ধতিৰে শিকাইছোঁ। আপোনালোকেও ঘৰতে এই ভিডিঅ'টো চাই, এই কাটিংটো চাই সুন্দৰকৈ নিজৰ ব্লাউজটো নিজেই চিলাই ল'ব পাৰিব। ভয় কৰিব নালাগে। মাজত মই এনেকৈ ভাগ কৰি ল'লোঁ আৰু এইখিনি দেখিছেনে, এইটো ব্ৰাৰ শ্বেপটো ওলাই পৰিব এনেকৈ। এয়া আমাৰ ব্ৰাটো কাটিং কৰা হৈ গৈছে। এই কাটিংটো আপোনালোকে কাপোৰত বহুৱাই লৈ পেলাই ব্লাউজ এটাৰ কাটিং কৰিব পাৰিব।